নমস্কাৰ বন্ধু বান্ধৱীসকল আজি কিছুদিন পূৰ্বে মই এগৰাকী পেচেণ্ট বীৰেশ্বৰ ডেকাৰ আৰ্থিক সাহায্য বিচাৰি তেওঁৰ বাবে এটি ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টিত আপোনালোকে বিভিন্নজনে তেখেতক আৰ্থিকভাৱে সহায় কৰিছিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু সেই ভিডিঅ'টিতে মই এটি কথা উল্লেখ কৰিছিলোঁ যে ভেৰগাঁৱত থকা নিউ লাইফ মেডিকেলৰ স্বত্বাধিকাৰীগৰাকীয়ে আমাক জনাইছিলে যে এই মেডিকেলত থকা কেবিনৰ যিখিনি খৰচ হ'ব গোটেই খৰচখিনি তেওঁ বিনামূলীয়া কৰি দিব। আজি মই এই পেচেণ্টগৰাকীৰ খবৰ ল'বলৈ আহিলোঁ। আচলতে মেডিকেলত আহোঁতে মই এই স্বত্বাধিকাৰী মানস বড়ো দাদাক লগ পালোঁ। আজি তেখেতক মোৰে সৌভাগ্য, তেখেত উপস্থিত আছিলে। তেখেতক লগ পাই মই তেওঁৰ লগত অলপ কথা পাতি ভাবিলোঁ সেই বিশেষ ব্যক্তিগৰাকীক আপোনালোকৰ মাজলৈ লৈ আনো, কাৰণ তেখেতে এনেকৈ বহুতো ব্যক্তিক সহায় কৰিছে, বহুতো ৰোগীক সহায় কৰিছে। দাদা নমস্কাৰ, মই মানস বড়ো, এই মেডিকেলৰ স্বত্বাধিকাৰ। দাদাই কোৱা মতে তেখেতে আমাক কৈছিলে কি তেনেকুৱা ৰোগী এজন আছে যিজন মানে আৰ্থিকভাৱে খুব দুৰ্বল, আৰু তেখেতৰ চিকিৎসাৰ বাবে আমাক তেখেতে জনাইছিলে। যিয়ে নহওক, মই আমাৰ মেডিকেলৰ নিউ লাইফ মেডিকেল ভেৰগাঁৱৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি তেখেত 12 দিন হৈছে আমাৰ থেৰাপি ছেশ্যন হোৱা, আৰু প্ৰথম দিনাৰ হিচাপত আজি 12-13 দিনত যথেষ্টখিনি তেখেতৰ ইম্প্ৰুভমেণ্ট আহিছে। দাদা অলৰেডি পেচেণ্টজনৰ কথা পাতিছে। যিয়ে নহওক, আগন্তুক দিনলৈকে যিমান দিনলৈকে ট্ৰিটমেণ্টখিনি দৰকাৰ হয় আমি সিমান দিনলৈকে আমাৰ যোনখিনি থকাৰ কাৰণে আমি যোনখিনি সুবিধা প্ৰদান কৰিছোঁ বিনামূলীয়াকৈ, সেইখিনি আমি প্ৰদান কৰি আহিম বুলি আমাৰ মানে এটা এই ভৱিষ্যতে যদি এনেকুৱা কোনোবা আৰ্থিকভাৱে দুৰ্বল ৰোগী আহে তেতিয়া আপুনি তেওঁলোকক এনেধৰণে সহায় কৰি যাবনে? ডেফিনেটলি আমি অলৰেডি সহায় কৰি আহিছোঁ। আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰোঁ, যেনেকৈ ফ্ৰী কেম্পবিলাকৰ অনুষ্ঠান আমি বিনামূলীয়াকৈ আপোনাৰ ডিমাকুছী শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আমি আজি 6 মাহ ধৰি সপ্তাহত এদিনকৈ বিনামূলীয়া ট্ৰিটমেণ্ট আগবঢ়াই আহিছোঁ। মিছন আৰোগ্য বুলি এখন আমাৰ আঁচনিৰ অধীনত আমি এই যোনখন আঁচনি আমি 2021 ষ্টাৰ্ট কৰিছোঁ। আমি সেই আঁচনিৰ যোগেদি অলৰেডি বহুত ঠাইত আমি অলৰেডি কেম্প কৰিছোঁ। আমি পেচেণ্টখিনিক এদিনৰ কাৰণে বিনামূলীয়া থেৰাপি ছেশ্যন আমি তেখেতসকলক দিবলৈ চেষ্টা কৰোঁ, কাৰণ আমাৰ এই অঞ্চলত ফিজিঅ'থেৰাপিৰ যোনটো এৱাৰনেছ সেইটো খুব কম। চ' সেই এৱাৰনেছটো যাতে মানুহে জানক, ফিজিঅ'থেৰাপি কি সেই সম্বন্ধে মানুহে জানক, সেই বস্তুটোৰ কাৰণে আমি এইটো আমি হাতত লৈছোঁ। আৰু ধন্যবাদ দাদা, আপুনি ইমান ধুনীয়াকৈ কথাখিনি ক'লে। আৰু যদি কোনোবা এনেকুৱা আৰ্থিকভাৱে দুৰ্বল ৰোগী আছে এই অঞ্চলত তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰক আপোনালোকে। দাদাই নিশ্চয় সহায় কৰিব এনেকৈ, কাৰণ দাদাই ইতিমধ্যে হয়তো বিনামূলীয়া ফিজিঅ'থেৰাপি ছেশ্যন দি আছে ডিমাকুছীত দি আছে নহয়? মই কওঁ আমাৰ যোনটো মিছন আৰোগ্য আমি কি কৰোঁ, আমি প্ৰত্যেকখন আমি গাঁৱতে আমি ভিজিট কৰোঁ। প্ৰত্যেকজন মানুহৰ ঘৰত আমি একোখনকৈ বিনামূলীয়া কাৰ্ড দিয়াৰ চেষ্টা কৰোঁ। সেই কাৰ্ডখনক আমি মিছন আৰোগ্যৰ আপোনাৰ হেল্থ কাৰ্ড বুলি কওঁ, নিউ লাইফ মেডিকেলৰ হেল্থ কাৰ্ড। এই কাৰ্ডখন থাকিলে আমাৰ ইয়াত বিনামূলীয়াকৈ আপোনাৰ ব্লাড টেষ্ট যেনেকুৱা আপোনাৰ চুগাৰৰ পৰীক্ষা আৰু আপোনাৰ ব্লাড আপোনাৰ প্ৰেছাৰ পৰীক্ষা, এইখিনি আমি বিনামূলীয়া কৰাইছোঁ। লগতে এদিনীয়াকৈ ফিজিঅ'থেৰাপি চিকিৎসা আমি ইয়াতে প্ৰদান কৰোঁ যোনখিনি মানুহৰ এই কাৰ্ডখন আছে, আৰু তেখেতে যদি নিজস্বভাৱে সেই ফিজিঅ'থেৰাপি ছেশ্যনটো আগবঢ়াব বিচাৰে তেখেতে আগবঢ়াব পাৰে, কিন্তু এদিনৰ কাৰণে আমি কমপ্লিট বিনামূলীয়াকৈ সেই ছেশ্যনটো ৰাখোঁ। সেইখিনি দাদা আপুনি ইয়াতে আৰু কি ট্ৰিটমেণ্ট চলে ফিজিঅ'থেৰাপিৰ উপৰি? হয়, আমাৰ মেইনলি ইয়াতে ফিজিঅ'থেৰাপি চিকিৎসাখিনি আমাৰ প্ৰত্যেক আপোনাৰ দিনেই থাকে। লগতে ৰবিবাৰে আমাৰ ইয়াতে আপোনাৰ মেডিচিন স্পেচিয়েলিষ্ট ডক্টৰ আহে। যিয়ে নহওক, ফিজিঅ'থেৰাপিৰ আণ্ডাৰত মেইনলি আমি আপোনাৰ পেৰালাইচিছ, আপোনাৰ চেৰিব্ৰেল পালচি যিবিলাক সৰু বাচ্ছাৰ জন্মগত, আপোনাৰ তাৰপিছত আপোনাৰ নাৰ্ভৰ কণ্ডিশ্যন, বিভিন্ন ধৰণৰ বিষ যেনেকুৱা আপোনাৰ কঁকালৰ, পিঠিৰ, আপোনাৰ ডিঙিৰ, আপোনাৰ হাতৰ এংকেলৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ বিষৰ চিকিৎসা আমাৰ ইয়াত কৰা যায়। আমি গোটেইখিনি ফিজিঅ'থেৰাপিৰ সমস্যাৰ কাৰণে ইয়াতে আমি ট্ৰিটমেণ্টখিনি কৰোঁ। হয়, ধন্যবাদ। মই আচলতে এনেকৈ ভিডিঅ' নবনাওঁ, কিন্তু আজি এই বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ, কাৰণ এই বিশেষ ব্যক্তিজন আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ আচলতে এই সুহৃদয়বান ব্যক্তিগৰাকী, কাৰণ এওঁ বিভিন্ন লোকক সহায় কৰি আহিছে। আৰু মই এইখিনিতে আপোনালোকক এটি কথা কওঁ, আমি এটি ন্যাস খোলাৰ বাবে চিন্তা চৰ্চা কৰি আহিছোঁ।
কৰিছিলোঁ সেই ন্যাসটিত আপোনালোকে যদি জড়িত হ'ব বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব কাৰণ এই দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে এনেকৈ তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত কেতিয়াবা যথেষ্ট অসুবিধাৰ সন্মুখীন হয় সেই লোকসকলক সহায় কৰাৰ উদ্দেশ্যে আমি এটি ন্যাস খোলাৰ বাবে আগবাঢ়িছোঁ গতিকে আপোনালোকে যদি এই ন্যাসটিৰ সৈতে জড়িত হ'বৰ বাবে আগ্ৰহী হয় তেন্তে আমাৰ লগত যোগাযোগ কৰক ধন্যবাদ নমস্কাৰ মই বীৰেশ্বৰ ডেকাৰ পত্নী হয় আমাৰ বেমাৰৰ কাৰণে যিখিনি সহায় সহযোগিতা আগবঢ়াইছিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ এতিয়াও আমাৰ সাহায্যৰ কাৰণে আমাৰ বহুখিনি টকা পইচাৰ প্ৰয়োজন হৈ আছে আপোনালোকে যদি 10-20 টকা হ'লেও সহায় কৰিলে আমি উপকৃত হ'ম